ধূপধৰাত কৃত্ৰিম বানে বুৰাই পেলালে ব্যস্ত পথ। দেওশিলা নৈৰ মথাউৰি ছিগি খেকাপাৰা দপৰা জলমগ্ন। এই মুহূৰ্তত এটি বিশেষ খবৰ দিবলৈ ওলাইছো। ৰাজ্যত বিগত কেইবাদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত যি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে প্ৰেক্ষাপটত গোৱালপাৰা জিলাৰ কেইবা স্থানো বানৰ কবলত পৰা দেখা গৈছে। বৰষুণে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে পূব প্ৰান্তৰ ধূপধৰা চহৰতো কৃত্ৰিম বানৰ সৃষ্টি কৰে। ফলত চহৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা অতিকৈ ব্যস্ত পথ বুৰাই পেলায়। পথটোৰ পৰা ধূপধৰা বিকালী মডেল হস্পিটেলৰ লগতে বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়, সমবায়, বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু পথচাৰীসকলক আজি বাৰুকৈ কৃত্ৰিম বানে দুৰ্ভোগ ভোগাইছে। আনহাতে ৰংজুলি ৰাজাচক্ৰ তথা ধূপধৰাৰ অন্তৰ্গত দেওশিলাৰ নৈৰ বাঢ়নী পানীয়ে মথাউৰি ছিগি খেকাপাৰা দপৰা বুৰাই পেলোৱাৰ বাতৰি পোৱাই গৈছে। পানীয়ে পথৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ প্লাবিত কৰি তোলে। ৰিপৰ্ট দ্য নিউজ, ধূপধৰা, গোৱালপাৰা।